ছাত্ৰ-ছাত্ৰীসকল আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ তোমালোকৰ পাঠ্যপুথি সমসাময়িক বিশ্ব ৰাজনীতিৰ দ্বিতীয় অধ্যায় দ্বিৰাষ্ট্ৰবাদৰ অৱসানৰ ওপৰত আলোচনা কৰি আছিলোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমি সেই পাঠটিৰ অন্তিমটো টপিক বা অন্তিমটো বিষয় ভাৰতবৰ্ষৰ সৈতে সোভিয়েট ৰাছিয়া আৰু পৰৱৰ্তী পৰ্যায়ত ৰাছিয়াৰ সম্বন্ধ কেনেধৰণৰ আছিল সেই বিষয়ে আমি কিছু কথা আলোচনা কৰিম। আমি এতিয়া বিষয়টোৰ মাজলৈ সোমাই যাওঁ। আমি সকলোৱে জানো যে যেটো সময়ত শীতল যুদ্ধ চলি আছিল সেই সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি ঘটিছিল আৰু এই গোষ্ঠী নিৰপেক্ষ আন্দোলনটোৰ এখন বাটকটীয়া ৰাষ্ট্ৰ আছিল ভাৰতবৰ্ষ। অৰ্থাৎ গোষ্ঠী নিৰপেক্ষ আন্দোলনটোৰ বাটকটীয়া বুলি ক'লে ভাৰতবৰ্ষৰ নামো তাত আহিব আৰু সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে আৰু কেইখনমান দেশৰ আৰু 4খন দেশৰ ৰাষ্ট্ৰনেতা, মুঠতে আমি 5জন নেতাৰ কথা ক'ব লাগিব। সেই কেইজনৰ ভিতৰত আছিল জৱাহৰলাল নেহেৰু ভাৰতবৰ্ষৰ পৰা, ঠিক একেধৰণে আমি যদি কওঁ ঘানাৰ প্ৰধানমন্ত্ৰী আছিল কোৱামি এনক্ৰুমাহ আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি সুকাৰ্ণো, যুগোস্লাভিয়াৰ ৰাষ্ট্ৰপতি আছিল জোচেফ ব্ৰজ টিটো আৰু ইজিপ্তৰ নেতা আব্দুল নাছেৰ। এই 5জন নেতাই লগ হৈ এই 5জন নেতাৰ বিশেষ তৎপৰতাত এই গোষ্ঠী নিৰপেক্ষ আন্দোলনটোৰ আৰম্ভণি ঘটিছিল বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ গোষ্ঠী নিৰপেক্ষ আন্দোলনটোৰ বাটকটীয়া বুলি কোৱাৰ লগে লগে এই 5খন ৰাষ্ট্ৰ আৰু 5খন ৰাষ্ট্ৰৰ এই 5জন নেতাৰ নাম আমি ক'ব লাগিব। অৰ্থাৎ আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষ হৈছে এই আন্দোলনটোৰ এখন বাটকটীয়া ৰাষ্ট্ৰ। কিন্তু ভাৰতবৰ্ষ এই গোষ্ঠী নিৰপেক্ষ আন্দোলনটোৰ বাটকটীয়া হ'লেও ভাৰতবৰ্ষই সেই শীতল যুদ্ধৰ সময়ছোৱাতে সাম্যবাদী শিবিৰৰ নেতৃত্ব বহন কৰা ৰাষ্ট্ৰ সোভিয়েট ৰাছিয়াৰ সৈতে এটা ওচৰ সম্বন্ধ বজাই ৰাখিছিল। অৰ্থাৎ সোভিয়েট ৰাছিয়াৰ সৈতে ভাৰতবৰ্ষৰ সম্বন্ধ অতি মধুৰ আছিল বুলি আমি ক'ব পাৰোঁ আৰু সেয়েহে বহু সময়ত ভাৰতবৰ্ষক সোভিয়েট ৰাছিয়াৰ সৈতে ওচৰ সম্বন্ধ বজাই ৰখাৰ কাৰণে গোষ্ঠী নিৰপেক্ষ আন্দোলনটোৰ নেতৃত্বত থাকিও সোভিয়েট ৰাছিয়াৰ সৈতে ওচৰ সম্বন্ধ বজাই ৰখাৰ কাৰণে বহু সময়ত ভাৰতবৰ্ষক সমালোচনাও কৰা হৈছিল। আৰু ইয়াৰ পিছৰ পৰ্যায়ত যেতিয়া সোভিয়েট ৰাছিয়া ভংগ হৈ যোৱাৰ পিছত যি 15খন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল, সেই 15খন ৰাষ্ট্ৰৰ মাজৰ সোভিয়েট ৰাছিয়াৰ উত্তৰসূৰী ৰাষ্ট্ৰ আছিল ৰাছিয়া আৰু এই ৰাছিয়াৰ সৈতেও ভাৰতবৰ্ষই এটা অতি মধুৰ সম্বন্ধ বজাই ৰাখিছিল আৰু এই ভাৰতবৰ্ষৰ সৈতে শীতল যুদ্ধৰ সময়ছোৱাৰ সোভিয়েট ৰাছিয়া আৰু শীতল যুদ্ধৰ পৰৱৰ্তী পৰ্যায়ত ৰাছিয়াৰ যি সম্বন্ধ, সেই সম্বন্ধ আমি বিভিন্ন ধৰণে এটা বহুমাত্ৰিক সম্বন্ধ বুলি ক'ব পাৰোঁ আৰু সেই সম্বন্ধ আমি সেই ধৰণে আলোচনা কৰিব পাৰোঁ। যি বহুদিশীয় সম্বন্ধ আছিল সেই ধৰণে আমি তাক আলোচনা কৰিব পাৰোঁ। এতিয়া ভাৰতবৰ্ষৰ সৈতে সোভিয়েট ৰাছিয়া আৰু পৰৱৰ্তী পৰ্যায়ত সোভিয়েট ৰাছিয়াৰ উত্তৰসূৰী ৰাষ্ট্ৰ ৰাছিয়াৰ সৈতে যি সম্বন্ধ, সেই সম্বন্ধ যেতিয়া আলোচনা কৰিম তেতিয়া আমি প্ৰথমতেই সেই ৰাষ্ট্ৰখনৰ সৈতে সোভিয়েট ৰাছিয়া আৰু ৰাছিয়াৰ সৈতে ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক সম্বন্ধ সেই কথা আমি আলোচনা কৰিব লাগিব। আমি প্ৰথমতে সেই ৰাষ্ট্ৰ দুখনৰ মাজত থকা অৰ্থনৈতিক সম্বন্ধৰ বিষয়ে আমি জানি লওঁ, অৰ্থনৈতিক দিশত কেনেকুৱা ধৰণৰ সম্বন্ধ আছিল। সোভিয়েট ইউনিয়নে আমি যদি চাওঁ, সোভিয়েট ইউনিয়নে ভাৰতবৰ্ষৰ চৰকাৰী যিসমূহ কোম্পানী আছিল, ভাৰতবৰ্ষ প্ৰথম যেতিয়া স্বাধীনতা লাভ কৰাৰ পিছত সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল নাছিল। সেই সময়ত যিসমূহ চৰকাৰী উদ্যোগ প্ৰতিষ্ঠা হৈছিল, সেই চৰকাৰী উদ্যোগসমূহক সোভিয়েট ইউনিয়নে সাহায্য প্ৰদান কৰিছিল আৰু সাহায্য এনেকুৱা সময়ত প্ৰদান কৰিছিল, এনেকুৱা এটা কঠিন সময়ত প্ৰদান কৰিছিল যিটো সময়ত সাহায্য পোৱাটো যথেষ্ট টান আছিল। আৰু এই ক্ষেত্ৰত আমি বিভিন্ন যিসমূহ গধুৰ উদ্যোগ আছিল, সেই গধুৰ উদ্যোগৰ যেতিয়া নাম ল'বলৈ যাওঁ তেতিয়া আমি ভিল্লাই, বাকাৰো, বিশাখাপট্টনমৰ যি ষ্টিল প্লাণ্ট আছিল বা ভাৰত হেভি ইলেক্ট্ৰিকেল লিমিটেডৰ দৰে যিবিলাক মিছনেৰী প্লেণ্ট আছিল, সেই মিছনেৰী প্লেণ্টবিলাকলৈ সোভিয়েট ৰাছিয়াই যি আৰ্থিক আৰু কাৰিকৰী সাহায্য আগবঢ়াইছিল সেইটো কথা আমি ক'বই লাগিব। আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি যদি চাওঁ তেতিয়া দেখিম যে সোভিয়েট ইউনিয়নে ব্যৱসায়ৰ কাৰণে ভাৰতীয় মুদ্ৰা গ্ৰহণ কৰিছিল আৰু তেনেকুৱা এটা সময়ত গ্ৰহণ কৰিছিল যিটো সময়ত ভাৰতৰ বৈদেশিক মুদ্ৰা অত্যন্ত কম আছিল। বৈদেশিক মুদ্ৰা কম আছিল, বৈদেশিক মুদ্ৰাৰ ভঁৰাল ইমান টনকিয়াল নাছিল। আৰু তাৰ পিছৰ পৰ্যায়ত আমি চাওঁ বৰ্তমানৰ যি সোভিয়েট ৰাছিয়াৰ উত্তৰসূৰী ৰাষ্ট্ৰ
ৰাছিয়া, সেই ৰাছিয়াৰ সৈতেও ভাৰতবৰ্ষৰ এটা ভাল সম্বন্ধ ভাৰতবৰ্ষই বজাই ৰাখিছে। 2000 চনত আমি দেখিছিলোঁ যে ভাৰতবৰ্ষই ৰাছিয়াৰ সৈতে ভাৰতবৰ্ষৰ সেইমাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল। সেই যিখন কৌশলগত বা ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ কাৰণে এখন চুক্তি স্বাক্ষৰিত হৈছিল। আৰু পিছৰ পৰ্যায়ত মনমোহন সিঙৰ সৈতেও প্ৰধানমন্ত্ৰী হৈ থকা সময়ছোৱাতো ৰাছিয়াৰ সৈতে সম্বন্ধ উন্নত কৰিবৰ কাৰণে বা সম্বন্ধ দৃঢ় কৰিবৰ কাৰণে যথেষ্টখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। আৰু বৰ্তমান সময়তো আমি যদি লক্ষ্য কৰোঁ তেতিয়া দেখিম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বিভিন্ন সময়ত আলোচনা বিলোচনাৰ জৰিয়তে ৰাষ্ট্ৰ দুখনৰ যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক সেই সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব বিচাৰে বা ৰাখিছে। এতিয়া ইয়াৰ আমি পিছৰ কথাখিনিলৈ যদি যাওঁ তেতিয়া আমি দেখিম যে ভাৰতবৰ্ষৰ সৈতে ছোভিয়েট ৰাছিয়াৰ লগত এক ৰাজনৈতিক সম্বন্ধও আছিল। সম্বন্ধক আমি যদি কওঁ তেতিয়া ৰাজনৈতিক সম্বন্ধৰ কথাও আমি ক'ব লাগিব। আৰু ছোভিয়েট ৰাছিয়াই শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতবৰ্ষক কাশ্মীৰৰ সন্দৰ্ভত যি ভাৰতবৰ্ষৰ স্থিতি সেই স্থিতিক দৃঢ়ভাৱে সমৰ্থন জনাই আহিছিল। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰবিলাকত যিবিলাক আন্তঃৰাষ্ট্ৰীয় সংগঠন আছে সংগঠনবিলাকৰ মজিয়াত ভাৰতবৰ্ষক কাশ্মীৰৰ সন্দৰ্ভত ছোভিয়েট ৰাছিয়াই সদায় সমৰ্থন জনাই আহিছে, ভাৰতবৰ্ষৰ স্থিতিক সমৰ্থন জনাই আহিছে। আৰু তাৰোপৰি আমি যদি লক্ষ্য কৰোঁ তেতিয়া দেখিম যে 1971 চনত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল, যি ভাৰত পাকিস্তানৰ যি যুদ্ধ আছিল, সেই যুদ্ধৰ সময়ছোৱাতো ছোভিয়েট ৰাছিয়াই ভাৰতবৰ্ষক সহায় কৰিছিল। আৰু ছোভিয়েট ৰাছিয়াৰ সেই সহায়ৰ ফলশ্ৰুতিতেই ভাৰতবৰ্ষই পাকিস্তানক সেই যুদ্ধত পৰাজিত কৰিবলৈ সক্ষম হৈছিল বুলি আমি ক'ব পাৰোঁ। যদি ছোভিয়েট ৰাছিয়াই সেই সময়ছোৱাত ভাৰতবৰ্ষক সহায় নকৰিলেহেঁতেন খুব সম্ভৱতঃ তেতিয়া হ'লে আমেৰিকা যুক্তৰাষ্ট্ৰ বা চীনৰ দৰে ৰাষ্ট্ৰই প্ৰত্যক্ষভাৱেই ভাৰতবৰ্ষৰ বিৰুদ্ধে যুদ্ধত নামিলহেঁতেন বা পাকিস্তানক সেই যুদ্ধত বেছিকৈ সহায় সহযোগিতা আগবঢ়ালেহেঁতেন। আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ বাবে যুদ্ধত জয় কৰাটো কিছু পৰিমাণে হ'লেও জটিল হ'লহেঁতেন। আৰু ইয়াৰ পিছৰ পৰ্যায়তো আমি যদি লক্ষ্য কৰোঁ আমি তেতিয়া দেখিম যে ছোভিয়েট ৰাছিয়াৰ যি উত্তৰসূৰী ৰাষ্ট্ৰ ৰাছিয়া, সেই ৰাষ্ট্ৰখনেও ভাৰতবৰ্ষক আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ মজিয়াত বিভিন্ন ধৰণে সহায় কৰি আহিছে। বিশেষকৈ আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে যি দাবী উত্থাপন কৰি আহিছে, সেই দাবীৰ ক্ষেত্ৰত ৰাছিয়াই ভাৰতবৰ্ষক সকলো সময়তে সহায় কৰি অহা পৰিলক্ষিত হয়। বা অন্যান্য ক্ষেত্ৰবিলাকতো ৰাছিয়াই ভাৰতবৰ্ষৰ স্থিতিক সমৰ্থন কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ মজিয়াত। অৰ্থাৎ ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ মাজত বৰ্তমানেও এটা অতি ভাল ৰাজনৈতিক সম্বন্ধ বিৰাজ কৰিছে বা ৰাজনৈতিক সম্বন্ধ আছে। তাৰপিছতে আমি যদি লক্ষ্য কৰোঁ সামৰিক দিশটোলৈ লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম যে যেতিয়া ছোভিয়েট ইউনিয়ন আছিল, বিশ্বত ছোভিয়েট ইউনিয়ন নামৰ ৰাষ্ট্ৰখন আছিল, USSR আছিল, সেই সময়ছোৱাত ছোভিয়েট ইউনিয়নৰ পৰা ভাৰতবৰ্ষই বহু সামৰিক যন্ত্ৰপাতি পাইছিল। আৰু তাৰ পিছৰ পৰ্যায়ত ৰাছিয়াৰ পৰাও ভাৰতবৰ্ষই বহু সামৰিক যন্ত্ৰপাতি অস্ত্ৰ শস্ত্ৰ আমদানি কৰে। আৰু ৰাছিয়াৰ সহযোগত ভাৰতবৰ্ষই বহুতো অস্ত্ৰ শস্ত্ৰৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ আমি ব্ৰহ্মছ মিছাইলৰ কথা ক'ব পাৰোঁ। ঠিক একেধৰণে ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা বিভিন্ন সময়ত টেংক ক্ৰয় কৰিছে। সেইবিলাকৰ ভিতৰত আমি T-90 বা T-72 দৰে টেংকৰ কথা আমি ক'ব পাৰোঁ। ঠিক একেধৰণে আমি মিগ শ্ৰেণীৰ বিমানসমূহৰ কথা ক'ব পাৰোঁ, যিবিলাক ৰাছিয়াৰ পৰা বা ছোভিয়েট ইউনিয়নৰ পৰা ক্ৰয় কৰা হৈছিল। বা ঠিক একেধৰণে আমি সুখয় বিমানৰ কথা ক'ব পাৰোঁ, যিবিলাক ৰাছিয়াৰ সহযোগত ভাৰতবৰ্ষই নিৰ্মাণ কৰিছে। ঠিক একেধৰণে আমি INS বিক্ৰমাদিত্যৰ দৰে যুদ্ধ জাহাজৰ কথা ক'ব পাৰোঁ। এইবিলাক অস্ত্ৰ শস্ত্ৰৰ জৰিয়তে ভাৰতবৰ্ষৰ সামৰিক দিশটোক শক্তিশালী কৰাত ৰাছিয়াই বহু ক্ষেত্ৰত সহায় কৰি আহিছে। আৰু সেই দিশৰ আমি যদি লক্ষ্য কৰি ক'ব পাৰোঁ যে ৰাছিয়াৰ সৈতে ভাৰতবৰ্ষৰ এটা অতি ভাল সম্বন্ধ আছে।
আকৌ আমি যদি সাংস্কৃতিক দিশটোলৈ লক্ষ্য কৰোঁ তেতিয়া আমি দেখিম ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত সাংস্কৃতিক দিশতো এটা ভাল সম্বন্ধ আছে বা অনুকূল এটা সম্পৰ্ক গঢ়ি উঠিছিল বা বৰ্তমান সময়ত আছে হিন্দী চিনেমা বা বলিউডৰ যিসমূহ চিনেমা আছে আমি হিন্দী চিনেমা সেই চিনেমা বা ভাৰতীয় যিসমূহ ক্লাছিকেল ডান্স ফৰ্ম আছে সেইখিনি ৰাছিয়াত যথেষ্ট পৰিমাণে জনপ্ৰিয় হয় গতিকে এই দিশটোৰ পৰা আমি ক'ব পাৰোঁ যে ভাৰত আৰু ৰাছিয়াৰ মাজত সাংস্কৃতিক দিশৰো এক ভাল সম্বন্ধ আছে অৰ্থাৎ আমি যদি এই গোটেই আলোচনাটোৰ পৰা এনেকৈ ক'ব পাৰোঁ যে ছোভিয়েট ৰাছিয়াৰ সৈতে ভাৰতবৰ্ষৰ যি সম্বন্ধ ওচৰ সম্বন্ধ আছিল সেই সম্বন্ধ পৰৱৰ্তী পৰ্যায়ত ছোভিয়েট ৰাছিয়াৰ উত্তৰসূৰী ৰাষ্ট্ৰ ৰাছিয়াৰ সৈতেও ভাৰতবৰ্ষই বৰ্তাই ৰাখিছে বা দুয়োখন ৰাষ্ট্ৰৰ মাজত এক অতি ঘনিষ্ঠ সম্বন্ধ আছে